মোবাইল ট্ৰিক্স এণ্ড টিপছৰ ভিডিঅ'টো আপুনি বহুত চাইছে, বাট সেই ট্ৰিক্স এণ্ড টিপছবোৰৰ মেক্সিমামে আমাৰ ডে টু ডে লাইফত কামত নাহে বা হঠাৎ কেতিয়াবাহে কামত আহে। কিন্তু আজিৰ এই ভিডিঅ'টোত দেখুওৱা ট্ৰিক্স এণ্ড টিপছবোৰ আপোনাৰ ডেইলি ইউজেজত কামত আহিব আৰু এই ট্ৰিক্স এণ্ড টিপছবোৰ ৰিলেটিভ বা ফ্ৰেণ্ডসকলৰ আগত ইউজ কৰি আপুনি আৰু অলপ স্মাৰ্ট বনিব পাৰিব। তো বলক আজিৰ এই ইণ্টাৰেষ্টিং ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতবাৰ বেলেগৰ হোৱাটছআপ ষ্টেটাছ ডাউনলোড কৰাৰ প্ৰয়োজন হয়। যিহেতু আমি হোৱাটছআপৰ ষ্টেটাছ ডাইৰেক্ট ডাউনলোড কৰিব নোৱাৰোঁ, সেয়ে সেই ষ্টেটাছ দিয়া ব্যক্তিজনৰ পৰা ষ্টেটাছটো চেণ্ড কৰাৰ ৰিকুৱেষ্ট কৰিব লাগে। বাট এতিয়া আৰু তেনে কৰাৰ প্ৰয়োজন নাই, কাৰণ এই এপটোৰ জৰিয়তে আপুনি যিকোনো হোৱাটছআপৰ ষ্টেটাছ ডাউনলোড কৰিব পাৰিব। এই এপটোৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। এপটো ডাউনলোড কৰি অপেন কৰাৰ পাছত গেট ষ্টাৰ্টত ক্লিক কৰিব। নাও প্ৰথমতে ষ্টেটাছ ডাউনলোড কৰা অপশ্যন দিয়া হৈছে। ষ্টেটাছ ডাউনলোড কৰিবলৈ চিম্পলি যোন ষ্টেটাছটো ডাউনলোড কৰিব বিচাৰে সেইটোত ক্লিক কৰি ৰাইট হেণ্ড ছাইডৰ তলত থকা ডাউনলোড আইকনত ক্লিক কৰিব। ডাউনলোড কৰা ষ্টেটাছটো চাবলৈ আপুনি এই চি অলত ক্লিক কৰি ছেভডত যাব লাগিব। নাও এতিয়া আপুনি দেখিব পাৰিছে আমি ডাউনলোড কৰা ষ্টেটাছটো। এতিয়া ইয়াৰ পৰাই আপুনি হোৱাটছআপৰ ষ্টেটাছ বা যিকোনো ব্যক্তিলৈ এই ডাউনলোড কৰা ষ্টেটাছটো শ্বেয়াৰ কৰিব পাৰিব। কেতিয়াবা এপটোৰ হোৱাটছআপ ষ্টেটাছ ছেকশ্যনত গোটেইবোৰ ষ্টেটাছ শ্ব' নকৰিলে আপুনি জাষ্ট হোৱাটছআপ অপেন কৰি ষ্টেটাছবোৰ ৱাটচ কৰিব। দেন আকৌ এপটো অপেন কৰিলে আপুনি দেখা পাব হোৱাটছআপ ষ্টেটাছবোৰ শ্ব' কৰিবলৈ লৈছে। এই এপটোৰ ছেকেণ্ড ফিচাৰটো হ'ল মোবাইল নাম্বাৰ ছেভ নকৰি আপুনি যিকোনো নাম্বাৰত হোৱাটছআপ মেছেজ চেণ্ড কৰিব পাৰিব। কেতিয়াবা কিবা কাৰণত অনলি 1-2 বাৰৰ বাবে কাৰোবাক মেছেজ চেণ্ড কৰিবলগীয়া হয়, তেনে সময়ত এনেকুৱা ফিচাৰৰ বহুত প্ৰয়োজন হয়। নাম্বাৰ ছেভ নকৰি মেছেজ চেণ্ড কৰিবলৈ সেই হোৱাটছআপ ষ্টেটাছ ছেকশ্যনৰ তলত ডাইৰেক্ট চেট বুলি এটা অপশ্যন আছে, তাত নাম্বাৰটো লিখি ইয়াত ক্লিক কৰিব। নাও আপুনি এতিয়া মেছেজ চেণ্ড কৰিব পাৰিব উইদাউট ছেভিং নাম্বাৰ। যদি কোনোবাই আপোনাক মেছেজ চেণ্ড কৰি লগে লগে ডিলিট কৰি দিয়ে আৰু আপুনি চেক কৰিব বিচাৰে কি মেছেজ চেণ্ড কৰিছিল, তেতিয়া এইটো এপৰ জৰিয়তে আপুনি ডিলিটেড মেছেজ দেখিব পাৰিব। এপটোত অলপ স্ক্ৰল কৰিলে ৰিকভাৰ ডিলিটেড মেছেজেছ বুলি এটা ছেকশ্যন দেখা পাব। চিম্পলি তাত ক্লিক কৰি ইয়াত ক্লিক কৰিব। এতিয়া এই এপটোৰ নটিফিকেশ্যন এক্সেছটো অন কৰি দিব। এতিয়া যদি কোনোবাই মেছেজ কৰি ডিলিট কৰি দিয়ে তথাপি আপোনাৰ নটিফিকেশ্যনত এই এপটোৰ নটিফিকেশ্যন আহিব আৰু আপুনি এই নটিফিকেশ্যনত ক্লিক কৰি কি মেছেজ চেণ্ড কৰিছিল সেইটো চেক কৰিব পাৰিব। যিহেতু বৰ্তমান সময়ত শ্বেয়াৰিট, জেণ্ডাৰ তেনেকুৱা ধৰণৰ শ্বেয়াৰিং এপছবোৰ বেন হৈছে, তেনে ক্ষেত্ৰত আপুনি যিকোনো ধৰণৰ ফাইলছ নিয়াৰ বাই শ্বেয়াৰৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰিব। নিয়াৰ বাই শ্বেয়াৰ প্ৰত্যেকটো এণ্ড্ৰইড মোবাইলত বাই ডিফল্ট দিয়া থাকে, সেয়ে আপুনি বেলেগকৈ থাৰ্ড পাৰ্টি এপ ডাউনলোড কৰাৰ প্ৰয়োজন নহয়। নিয়াৰ বাই শ্বেয়াৰ টগলটো নটিফিকেশ্যন পেনেলত দিয়া থাকে। যদি আপোনাৰ মোবাইলত শ্ব' কৰা নাই, দেন নটিফিকেশ্যন পেনেলত এই এডিটৰ আইকন দেখা পাব, তাত ক্লিক কৰি নিয়াৰ বাই শ্বেয়াৰ টগলটো ওপৰত এড কৰি লওক। নাও শ্বেয়াৰ কৰিবলৈ ফাইল মেনেজাৰ অপেন কৰি যোনটো ফাইল চেণ্ড কৰিব বিচাৰে সেইটো চিলেক্ট কৰি এই শ্বেয়াৰ আইকনত ক্লিক কৰিব। দেন এই নিয়াৰ বাই শ্বেয়াৰ, নাও যোনটো মোবাইলত ৰিচিভ কৰিব সেই মোবাইলত এই নিয়াৰ বাই শ্বেয়াৰটো অন কৰি লওক। ৰিচিভ বা চেণ্ড কৰিবলৈ লোকেশ্যন, ৱাইফাই বা হটস্পট অন কৰিবলগীয়া হ'ব পাৰে। এই পাৰ্মিশ্যনবিলাক অন কৰি আপুনি যিকোনো ফাইল চেণ্ড বা ৰিচিভ কৰিব পাৰিব উইদাউট ইনষ্টলিং এনি থাৰ্ড পাৰ্টি এপ। ফাইলছ শ্বেয়াৰ কৰিবলৈ আপুনি এই গুগল ফাইলছৰ ব্যৱহাৰো কৰিব পাৰে। এইটো গুগলৰ এপ হয় আৰু কিছুমান মোবাইলত প্ৰি ইনষ্টল থাকে। যদি নাই দেন প্লে ষ্টৰৰ পৰা 12 MB ডাউনলোড কৰি ল'ব পাৰে। গুগল ফাইলছৰ জৰিয়তে ৰিচিভ কৰা ফাইলছবোৰ ডাউনলোড ফল্ডাৰৰ ভিতৰত ৰিচিভ নামৰ ফল্ডাৰ আছে, তাতে পাই যাব।
কেতিয়াবা কিবা পাৰ্টিকুলাৰ কাৰণত কোনোবাই আপোনাৰ মোবাইল বিচাৰে, লেটছ সাপোজ কল কৰাৰ কাৰণে। কল কৰাৰ পাছত হয়তো আপোনাৰ মোবাইলত গেলেৰী বা অন্য এপবোৰ চেক কৰিব পাৰে, তেনে ক্ষেত্ৰত এই স্ক্ৰীন পিনিঙৰ ইউজ কৰিব পাৰে। বেচিকেলি স্ক্ৰীন পিনিঙৰ জৰিয়তে আপুনি যিকোনো এপ অন কৰি সেই স্ক্ৰীনটো লক কৰিব পাৰে। বেলেগক কল কৰিবলৈ দিয়া আগতে ফোন এপটো অন কৰি দেন এই স্ক্ৰীন পিনিংটো অন কৰি দিলে সেই ফোন এপটোৰ পৰা বাহিৰত ওলাব নোৱাৰিব। বাহিৰত ওলাবলৈ বেক বাটন আৰু ৰিচেণ্ট এপছ বাটন একেলগে প্ৰেছ এণ্ড হোল্ড কৰি ৰাখিব। দেন লক স্ক্ৰীনৰ পাছৱৰ্ড মাৰিলেহে মোবাইলটো আনলক কৰিব পাৰিব। স্ক্ৰীন পিনিং অন কৰিবলৈ আপুনি ছেটিংছত সিকিউৰিটি দেন এডভান্সড নাও এই স্ক্ৰীন পিনিংটো অন কৰি দিব। নাও যদি আপুনি কিবা এপ স্ক্ৰীন পিন কৰিব বিচাৰে দেন এপটো অন কৰি ল'ব আৰু ৰিচেণ্ট এপছত ক্লিক কৰি এপ আইকনত ক্লিক কৰিলে আপুনি এটা স্ক্ৰীন পিনৰ অপশ্যন দেখা পাব। তাত ক্লিক কৰি আপুনি স্ক্ৰীন পিন অন কৰিব পাৰিব। শেষত কমেণ্ট কৰি আপুনি আমাক জনাব পাৰে এই ট্ৰিক্সবোৰৰ কোনকেইটা ট্ৰিক্স আপুনি আগৰে পৰা জানিছিলে। আৰু যদি ভিডিঅ'টোৰ পৰা কোনোবা এটা ট্ৰিক আপুনি শিকিব পাৰিছে দেন লাইক এণ্ড ছাবস্ক্ৰাইব কৰি এই চেনেলটোক ছাপোৰ্ট কৰিব পাৰে।